নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ। ইনষ্টাগ্ৰাম কিমান চনৰ পৰা আৰম্ভ হৈছে? অপশ্যনত আছে ক 2005 চন, খ 2010 চন, গ 2000 চন, ঘ 2007 চন। শুদ্ধ উত্তৰটো হ'ব খ 2010 চন। 2 নম্বৰ প্ৰশ্নটো হ'ল টুইটাৰৰ আৰম্ভ কিমান চনৰ পৰা হৈছে? অপশ্যনত আছে ক 2006 চন, খ 2003 চন, গ 2010 চন, ঘ 2015 চন। শুদ্ধ উত্তৰটো হ'ব ক 2006 চন। 3 নম্বৰ প্ৰশ্নটো হ'ল কোনবিধ ফল পকিবলৈ 2 বছৰ লাগে? অপশ্যনত আছে ক আম, খ কঁঠাল, গ আনাৰস, ঘ আপেল। শুদ্ধ উত্তৰটো হ'ব গ আনাৰস। 4 নম্বৰ প্ৰশ্নটো হ'ল বছৰৰ আটাইতকৈ দীঘলীয়া দিনটো কোনটো দিনক কোৱা হয়? অপশ্যনত আছে ক 25 জুন, খ 21 জুন, গ 15 জুলাই, ঘ 21 জুলাই। শুদ্ধ উত্তৰটো হ'ব ঘ 21 জুলাই। 5 নম্বৰ প্ৰশ্নটো হ'ল পৰীক্ষা আৰম্ভ কৰা প্ৰথম দেশখনৰ নাম কি? অপশ্যনত আছে ক আমেৰিকা, খ ভাৰত, গ জাপান, ঘ চীন। শুদ্ধ উত্তৰটো হ'ব ঘ চীন। 6 নম্বৰ প্ৰশ্নটো হ'ল 100 টকীয়া নোটত কিমানটা ভাষা লিখা থাকে? অপশ্যনত আছে ক 10টা, খ 15টা, গ 12টা, ঘ 17টা। শুদ্ধ উত্তৰটো হ'ব ঘ 17টা। 7 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ ৰবৰ উৎপাদন কৰা ৰাজ্যখনৰ নাম কি? অপশ্যনত আছে ক বাংগালোৰ, খ চেন্নাই, গ কেৰেলা, ঘ তামিলনাডু। শুদ্ধ উত্তৰটো হ'ব গ কেৰেলা। 8 নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশত এটাও ট্ৰেফিক ছিগনেল নাই? অপশ্যনত আছে ক কানাডা, খ চৌদি আৰৱ, গ ইংলেণ্ড, ঘ ভূটান। শুদ্ধ উত্তৰটো হ'ব ঘ ভূটান। 9 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ ভিতৰত কোনখন দেশত প্ৰথম লকডাউন দিয়া হৈছিল? অপশ্যনত আছে ক আমেৰিকা, খ চীন, গ ভাৰত, ঘ বাংলাদেশ। শুদ্ধ উত্তৰটো হ'ব ক আমেৰিকা। 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ভিতৰত প্ৰথম কোনখন ৰাজ্যত সূৰ্য উদয় হয়? অপশ্যনত আছে ক অৰুণাচল প্ৰদেশ, খ অসম, গ নাগালেণ্ড, ঘ মিজোৰাম। শুদ্ধ উত্তৰটো হ'ব ক অৰুণাচল প্ৰদেশ। 11 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত এটাও এয়াৰপৰ্ট নাই? অপশ্যনত আছে ক কেৰেলা, খ ছিকিম, গ অসম, ঘ মেঘালয়। শুদ্ধ উত্তৰটো হ'ব খ ছিকিম। 12 নম্বৰ প্ৰশ্নটো হ'ল কুতুব মিনাৰৰ উচ্চতা কিমান? অপশ্যনত আছে ক 80.3 মিটাৰ, খ 72.5 মিটাৰ, গ 70.1 মিটাৰ, ঘ 75.5 মিটাৰ। শুদ্ধ উত্তৰটো হ'ব খ 72.5 মিটাৰ। 13 নম্বৰ প্ৰশ্নটো হ'ল
বিশ্বৰ ভিতৰত কোনখন দেশত আটাইতকৈ সাপ বেছি? অপশ্যনত আছে ক ইণ্ডোনেছিয়া, খ অষ্ট্ৰেলিয়া, গ শ্ৰীলংকা, ঘ চীন। শুদ্ধ উত্তৰটো হ'ব খ অষ্ট্ৰেলিয়া। 14 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাজধানী দিল্লী বুলি কোন চনত ঘোষণা কৰা হৈছে? অপশ্যনত আছে ক 1911 চনত, খ 1948 চনত, গ 1950 চনত, ঘ 1915 চনত। শুদ্ধ উত্তৰটো হ'ব ক 1911 চনত। 15 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত প্ৰথম IAS পৰীক্ষা কিমান চনত অনুষ্ঠিত কৰা হৈছিল? অপশ্যনত আছে ক 1987 চনত, খ 1990 চনত, গ 1955 চনত, ঘ 1950 চনত। শুদ্ধ উত্তৰটো হ'ব ঘ 1950 চনত। 16 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত প্ৰথম কিমান চনৰ পৰা মোবাইল ফোন ব্যৱহাৰ কৰা হৈছে? অপশ্যনত আছে ক 25 জুন 1995, খ 31 জুলাই 1995, গ 15 জুন 2000 চন, ঘ 20 জুলাই 1990। শুদ্ধ উত্তৰটো হ'ব খ 31 জুলাই 1995। 17 নম্বৰ প্ৰশ্নটো হ'ল GST লগোৱা প্ৰথম দেশখনৰ নাম কি? অপশ্যনত আছে ক চীন, খ আমেৰিকা, গ ফ্ৰান্স, ঘ ভাৰত। শুদ্ধ উত্তৰটো হ'ব ঘ ফ্ৰান্স। 18 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যক ছুইজাৰলেণ্ড কোৱা হয়? অপশ্যনত আছে ক মণিপুৰ, খ মেঘালয়, গ অৰুণাচল প্ৰদেশ, ঘ শ্বিলং। শুদ্ধ উত্তৰটো হ'ব ক মণিপুৰ। 19 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন চহৰত আটাইতকৈ বেছি কাৰ চলে? অপশ্যনত আছে ক দিল্লী, খ গুৱাহাটী, গ মুম্বাই, ঘ কলকাতা। শুদ্ধ উত্তৰটো হ'ব ক দিল্লী। 20 নম্বৰ প্ৰশ্নটো হ'ল এদিনৰ কাৰণে হোৱা ভাৰতৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যনত আছে ক কলকাতা, খ এলাহাবাদ, গ গুৱাহাটী, ঘ মুম্বাই। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাই দিব।